আসসালামু আলাইকুম নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম টাইপছ অফ ফাংচনছ ফলনৰ প্ৰকাৰ প্ৰথম আমি পঢ়িবলৈ ওলাইছোঁ ওৱান অন ফাংচনৰ বিষয় একৈকী ফলন প্ৰথমে আমি ডেফিনেশ্যনটো পঢ়িলোঁ তাৰপিছত আমি এক্সাম্পল সহায়ত বুজি ল'ম বাৰু প্ৰথম কি কৈছে ডেফিনেশ্যনটো ওৱান অন ফাংচনৰ ডেফিনেশ্যন এ ফাংচন এ ফ্ৰম এক্স টু ৱাই ইজ ডিফাইন্ড টু বি ওৱান অৰ ইনজেক্টিভ ওৱান অন ফাংচনক ইনজেক্টিভ ফাংচন বুলি কয় মনত ৰাখিবা ইফ দ্য ইমেজেছ অফ ডিষ্টিং এলিমেণ্ট অফ এক্স আণ্ডাৰ এফ আৰ ডিষ্টিং একদম ভেৰি চিম্পল কি কৈছে এটা ফলন এফক এক্সৰ পৰা ৱাইক লগি এটা ফলন এফক কি বুলি ক'ব একৈ কি বুলি ক'ব ওৱান অন বুলি ক'ব বা অৰ ইনজেক্টিভ বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব যেতিয়া এক্সৰ বেলেগ বেলেগ ভিন্ন ভিন্ন মৌলৰ কাৰণে ভিন্ন ভিন্ন মৌলৰ এক্সৰ ভিন্ন ভিন্ন মৌলৰ কি থাকিব ভিন্ন ভিন্ন প্ৰতিবিম্ব থাকিব এক্সৰ বেলেগ বেলেগ মৌলৰ কাৰণে বেলেগ বেলেগ প্ৰতিবিম্ব থাকিব চাবা মই তোমালোকৰ ডায়গ্ৰামৰ সহায়ত বুজাই দিম তেতিয়া বুজিবৰ কাৰণে ইজি হ'ব চাবা সাপোজ মই কি কৈছোঁ এফ এটা ফলন এনেকুৱাকৈ ডেফিনেশ্যন দিয়া আছে এক্সৰ পৰা ৱাইক লগি হয় না তো কি কৈছোঁ মই তাৰমানে ইয়াৰ বেলেগ বেলেগ আদিবিম্বৰ কাৰণে ইয়াত এক্সৰ বেলেগ বেলেগ মৌলৰ কাৰণে ইয়াতে বেলেগ বেলেগ প্ৰতিবিম্ব থাকিব তাৰমানে কি কৈছে বেলেগ বেলেগ ইমেজ থাকিব চাবা সাপোজ এতিয়া এ বি চি আছে ইয়াৰে এৰ কাৰণে কি থাকিব 1 আছে বিৰ কাৰণে আছে ইয়াতে আছে 3 আৰু চিৰ কাৰণে আছে ইয়াতে আছে 7 তো তাৰমানে কি হৈ আছে ইয়াৰে এৰ কাৰণে বেলেগ বেলেগ চোৱা এৰ কাৰণে 1 আছে এটা বেলেগ আছে বিৰ কাৰণে 3 আছে এটা বেলেগ আছে চিৰ কাৰণে 7 আছে এটা বেলেগ আছে যদি এনেকুৱা থাকিব নোৱাৰে সাপোজ এটা আকৌ ডি আছে ডিৰ কাৰণে কি আছে সাপোজ 3 আছে তো এনেকুৱা হ'ব নোৱাৰে সাপোজ এক্সৰ আৰু এটা এলিমেণ্ট আছে কি আছে ডি আছে য'ত কি হৈ আছে 3 আহি গ'ল কি হ'ল তাৰমানে এতে বাৰু ইয়াৰ কাৰণে বেলেগ হয় এতে বেলেগ উপাদান এৰ কাৰণে 1 আছে বাৰু বি চি আৰু এটা বেলেগ উপাদান ইয়াৰ কাৰণে এটা বেলেগ উপাদান আছে 7 বাট ইয়াতে কি আছে এক্সৰ দুটা উপাদান একে আছে য'ত কি কোনি বি আৰু ডি যাৰ কি হৈ আছে এটাই প্ৰতিবিম্ব হৈ আছে চোৱা ইয়াৰো বিৰ প্ৰতিবিম্ব 3 ডিৰ প্ৰতিবিম্ব কি হৈ আছে 3 হৈ আছে দুটাৰ কাৰণে এটা প্ৰতিবিম্ব হৈ আছে মানে তাৰমানে বেলেগ বেলেগ মৌলৰ কাৰণে এক্সৰ বেলেগ বেলেগ মৌলৰ কাৰণে ইয়াতে বেলেগ বেলেগ প্ৰতিবিম্ব নাই এটা একে হৈ আছে মানে সেইকাৰণে কি হৈ আছে এইটো এটি একৈকী নহ'ব আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা এটি একৈকী নহ'ব যদি কি নাথাকিলে এটি যদি নাথাকিলে হয় এটি যদি ডিটো যদি এটি নাথাকিল হয় 3ৰ লগত সম্পৰ্ক তেতিয়া কি হ'লা হয় এটি মই প্ৰথমে যি তোমালোকক দিছিলোঁ এটি কি হ'লা হয় তোমালোকৰ একৈকী হৈ আছিল কাৰণ চোৱা এ 1ৰ লগত আছে বি 3ৰ লগত আছে চি 7ৰ লগত আছে তাৰমানে বেলেগ বেলেগ এক্সৰ বেলেগ বেলেগ মৌলৰ কাৰণে ৱাইত বেলেগ বেলেগ প্ৰতিবিম্ব আছে তো মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা বেলেগ বেলেগ মৌলৰ উপাদানৰ কাৰণে এক্সৰ যদি বেলেগ বেলেগ প্ৰতিবিম্ব থাকে ভিন্ন ভিন্ন প্ৰতিবিম্ব থাকে ডিষ্টিং এলিমেণ্টৰ কাৰণে ইয়াৰ যদি ইয়াতে ৱাইত যদি ডিষ্টিং ইমেজ থাকে ইয়াত তেনেহ'লে কি হ'ব এইটো একৈকী হ'ব ওৱান অন ফাংচন হ'ব মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা চাবা তাৰপিছত কি হৈছে ফৰ এভৰি x1, x2 বিলংছ টু এক্স তাৰমানে দুটা এলিমেণ্ট কনচিডাৰ কৰিছে এক্সত কি হ'ব যদি তাৰ ইমেজটো একে হয় ইয়াতে কি হৈ আছে এফ অফ x1 = এফ অফ x2 হৈ আছে তেনেহ'লে কি হ'ব বুলি কৈছে x1 = x2 হ'ব বুলি কৈছে চাবা তুমি ইয়াতে বুজাই দিছোঁ মই চাবা x আৰু y নহয় জানো নকৈছে x1 আৰু x2 দুটা মৌলৰ থকা বুলি কৈছে এটি এটা এফ ফলন তো এটি কি হৈ যাব ইয়াত ইমেজটো এফ অফ x1 হ'ব নিশ্চয় আৰু এইটো এফ অফ x2 হ'ব হয়নে এটি এফ অফ x1 হ'ব এটি এফ অফ x2 হ'ব তো কি কৈছে এই দুটা যদি একে হয় সাপোজ এই দুটা সমান হৈ গ'ল তেতিয়া কেনেকুৱা হৈ যাব এই দুটা যদি মই এনেকৈ এফ অফ x2 লিখোঁ তেতিয়া কি হ'ব দহডাল কাৰ চিন একডালতে হ'ব নহয় জানো নিশ্চয় হ'ব এটা এডাল নাথাকিব এডাল দিয়াৰ দৰকাৰ নাই হয় না এডাল দিয়াৰ দৰকাৰ নাই কাৰণ এফ অফ x1 আৰু এফ অফ x2 একে হৈ আছে তেতিয়া কি হৈ আছে যদি একে হৈ আছে তেনেহ'লে এটি যদি বেলেগ বেলেগ হয় এটি কি হ'ব নিশ্চয় একৈকী নহ'ব কাৰণ দুটা বেলেগ বেলেগ মৌলৰ কাৰণে এক্সৰ কি হৈ আছে এটাই ইমেজ আছে তো এটি কি নহ'ব এটাই প্ৰতিবিম্ব আছে দুটা মৌলৰ কাৰণে এক্সৰ তো কি নহ'ব সেইকাৰণে এইটো একৈকী নহ'ব কি হ'ব লাগিব সেইকাৰণে এই x1 আৰু x2 সমান হ'ব লাগিব x1 আৰু x2 হ'লে কি হ'ব এটি দিয়াৰ দৰকাৰ নাই তাৰমানে x1
আৰু x2 হ'লে কি হ'ল এটি দিয়াৰ দৰকাৰ নাথাকিলে কি হ'ল এটাৰ কাৰণে এটাই প্ৰতিবিম্ব হৈ গ'ল মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা এইটো তো নেক্সট অৰ কেনেকৈ কোৱা হৈছে x1 ইজ নট ইকুৱেল টু যদি x2 হয় যদি x1 আৰু x2 বেলেগ বেলেগ হয় তেনেহ'লে কি হ'ব উল্টা ফালৰ পৰা চালে এটি যে আমি কৈছিলোঁ সেইটো উল্টা ফালৰ পৰা কৈছে যদি x1 ইজ নট ইকুৱেল টু x2 হয় ইয়াতে যে চাইছোঁ আমি তেতিয়া অলপ আগতে x2 যে ইয়াতে আছিলে x1 ইজ নট ইকুৱেল টু x2 আছিল তেতিয়া কি হ'ব যদি x1 ইকুৱেল টু x2 হৈ যায় ছাপ'জ এইটো আছিলে এটি x1 ইজ নট ইকুৱেল টু x2 ছাপ'জ এটি বেলেগ বেলেগ তো যদি এই দুটা যদি একে হয় কি হ'ল এটি এনেকুৱা হৈ নেগেলা তাৰমানে কি হ'ব দুটাৰ পৰা এটাই থাকিব দুটাৰ এটাই ইমেজ থাকিব হয় না নহয় এটি কি নহ'ব তেতিয়া একোই কি নহ'ব হয়নে কাৰণ প্ৰত্যেকৰে বেলেগ বেলেগ থাপা ল'ব সেইকাৰণে কি হ'ব লাগিব এটি যদি কি হয় এই দুটা যদি একে নহয় তেনেহ'লে এই দুটাও এই প্ৰথমৰ নিচিনা হ'ব লাগিব এতিয়াও তাৰমানে এটিৰ কাৰণে এতে থাকবা ল'ব আৰু x2ৰ কাৰণে f(x2) থাকবা ল'ব তাৰমানে বেলেগ বেলেগ মুঠতে মানে ইয়াৰ মেইন কথাটোৱে হৈছে বেলেগ বেলেগ উপাদানৰ কাৰণে ইয়াত বেলেগ বেলেগ কি থাকবা লাগিব ইমেজ থাকবা লাগিব প্ৰতিবিম্ব থাকবা লাগিব মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা নাইবা উল্টা ফালৰ পৰা ক'লে তুমি এনা ক'ব পাৰা যে বেলেগ বেলেগ প্ৰতিবিম্বৰ কাৰণে বেলেগ বেলেগ আদিবিম্ব থাকবা লাগিব বেলেগ বেলেগ প্ৰতিবিম্বৰ কাৰণে বেলেগ বেলেগ আদিবিম্ব থাকবা লাগিব তাৰমানে হয়নে এটা যদি প্ৰতিবিম্বৰ কাৰণে দুটা আদিবিম্ব পোৱা তুমি এটা যদি ইমেজৰ কাৰণে দুটা প্ৰি ইমেজ পোৱা তুমি এটা ইমেজ আছে কিন্তু দুটা প্ৰি ইমেজ তেতিয়া কি হ'ব এনেকুৱা হ'ব ন এনেকুৱা হ'ব এনেকুৱা হ'লে তাৰমানে কি নহ'ব একোই কি নহ'ব এনেকুৱা হ'ব লাগিব এনাকেই হওক বা এনাকেই হওক এনাকে মুঠতে প্ৰত্যেকৰে বেলেগ বেলেগ থাকবা লাগিব মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা একোই কি ফলান তো মই অসমীয়াতে বুজাই দিছোঁ তোমালোকক অসমীয়াখিনি আৰু জাষ্ট মই পঢ়ি দিম কি হৈছে আদাৰৱাইজ যদি এইটো নহয় যদি একোই কি নহয় তেনেহ'লে এফ ইজ কল মেনি ওৱান তেনেহ'লে এফ ফলনটো কি বুলি ক'ব মেনি ওৱান বুলি ক'ব যদি মনত ৰাখিবা যদি একোই কি নহ'লা ওৱানৰ নহ'লা তেনেহ'লে মেনি ওৱান তো অসমীয়াত মই কৈছোঁৱে এইখিনি এক্সপ্লেইন কৰাতে অসমীয়াতে কৰিছোঁ খালি ডেফিনেশ্যনটো ইয়াতে এফ এটা ফাংচন ক'ৰ পৰা ক'ক লগিত এক্সৰ পৰা ৱাইক লগিত ফলনটো কি একোই কি বা অন্তৰ্নিক্ষেপক বুলি কয় মানে ইনজেক্টিভ বুলি কৈছিলোঁ 1 মানে একোই কি আৰু ইনজেক্টিভ মানে অন্তৰ্নিক্ষেপক ফলন বুলি কোৱা হয় যদিহে কি হ'ব এফৰ অধীনত এফ ফলনটোৰ অধীনত এক্সৰ ভিন্ন ভিন্ন মৌলৰ প্ৰতিচায়ও ভিন্ন ভিন্ন তাৰমানে ইয়াৰ ইমেজ এক্সৰ বেলেগ বেলেগ মৌলৰ কাৰণে ইমেজটো কি হ'ব বেলেগ বেলেগ হ'ব তো সেইখিনি মই অলপ আগতে বুজিয়ে দিছোঁ ইয়াত দুটা মৌল লোৱাৰ পিছত কি হৈ আছে f(x1) যদি দুটাৰে কি হৈ আছে ইমেজ দুটা যদি একে হৈ আছে প্ৰি ইমেজ দুটা একে হ'ব লাগিব নহ'লে কি হৈ যাব দুটা এনেকুৱা হৈ যাব মানে এটাৰ পৰাই দুটা তাৰমানে দুটাৰে এটা মানে আমি দুটা মৌলৰ কাৰণে এটাই ইমেজ পাম তো তেতিয়া কি নহ'ব একোই কি নহ'ব গতিকে কি হ'ব লাগিব এই দুটা যদি সমান হৈ আছে তেনেহ'লে কি হ'ব লাগিব এই দুটাও সমান হ'ব লাগিব তেতিয়া এটা হৈ যাব নিশ্চয় আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা এইটো চেম আৰু কি হ'ব ইয়াৰ অন্যথাই যদি একোই কি নহয় তেনেহ'লে কি হ'ব ইয়াৰ অন্যথা ইয়াৰ ফলনক বহু এক মই কৈছোঁৱে মেনি ওৱান ফাংচন বুলি কয় বহু এক ফলন বুলি কয় অসমীয়াত মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা তাৰপিছত আমি পঢ়িম অনটো ছাবজেক্টিভ ফাংচন আচ্ছাদক বা বহিনিক্ষেপক ফলন অনটো অৰ ছাবজেক্টিভ ফাংচন অনটোক অসমীয়াত আচ্ছাদক বুলি কয় আৰু ছাবজেক্টিভ বা এটি কি বুলি কয় অৰ ছাবজেক্টিভ মানে অনটো ফাংচনক কি বুলি কয় আচ্ছাদক বুলি কয় আৰু ছাবজেক্টিভ ফাংচনক কি বুলি কয় বহিনিক্ষেপক ফলন বুলি কয় বাৰু এই ফাংচন এফ ফ্ৰম এক্স টু ৱাই ইজ ছেইড টু বি অনটো অৰ ছাবজেক্টিভ if every element of x is the image of some element of x under f that is বাৰু that is পিছত চাম কি কৈছে এই ফাংচন f from x to y is said to be an onto or subjective এটা ফলন কি হয় f ক'ৰ পৰা ক'ক লৈ এক্সৰ পৰা ৱাইক লৈ কি বুলি কোৱা হয় অনটো বুলি কোৱা হয় আচ্ছাদক ফলন বুলি কোৱা হয় বা বহিনিক্ষেপক ফলন বুলি কোৱা হয় কেতিয়া কোৱা হয় যদি এভৰি এলিমেণ্ট অফ ৱাই তাৰমানে কি এইবাৰ ইয়াৰ কথা কৈছে এই ৱাইটো মানে যেকেইটা ইমেজৰ কথা কৈছে এভৰি এলিমেণ্ট অফ ৱাই ইমেজ যেকেইটা থাকব ইজ দ্য ইমেজ অফ চাম এলিমেণ্ট অফ এক্স এই ইমেজকেইটা কোনোবাটোৰ প্ৰত্যেকটা ইমেজৰে তাৰমানে এভৰি এলিমেণ্ট অফ ৱাই তাৰমানে প্ৰত্যেকটা ইমেজৰে এটা প্ৰি ইমেজ থাকব লাগিব এভৰি এলিমেণ্ট অফ ৱাই ইজ দ্য ইমেজ অফ চাম এলিমেণ্ট অফ এক্স তাৰমানে তাৰ লগত কি থাকব লাগিব এই ইমেজকেইটাৰ এটা এটা প্ৰি ইমেজ থাকব লাগিব প্ৰত্যেকৰে থাকব লাগিব এটা যদি কোনোবাটো ৰৈ গৈছে ইয়াতে প্ৰি ইমেজ নহকে তাৰমানে সি প্ৰত্যেকে তাৰমানে কোনোবাটোৰ এক্সৰ কোনোবাটো মৌলৰ কাৰণে সিহঁতে ইমেজ হ'ব লাগিব এনেকুৱাকৈ
কোনোবাটোৰ লগত কানেকশ্যন থাকিব লাগিব তাৰ এক্সৰ লগত যদি এক্সৰ লগত কোনোটো মৌলৰ লগত ইয়াৰ ৱাইৰ কোনোটো মৌলৰ যদি কানেকশ্যন নাথাকে তেনেহ'লে কি নহ'ব এটি অনটো নহ'ব সেইকাৰণে কৈছে ডেট ইজ ফৰ এভৰি ৱাই বিলংছ টু কেপিটেল ৱাই তাৰমানে হয়টোৰ যিকোনো উপাদানৰ কাৰণে কি থাকিব লাগিব দেয়াৰ এক্সিষ্ট এন এলিমেণ্ট এক্স ইন এক্স দেয়াৰ এক্সিষ্ট এন এলিমেণ্ট এক্স ইন এক্স এটা কমচে কম এটা এনেকুৱা উপাদান থাকিব লাগিব ক'ত থাকিব লাগিব এক্সত তাৰমানে ইয়াৰ প্ৰতিটো উপাদান চাপ'জ এটি এক্স এটি ৱাই তাৰমানে ৱাইৰ প্ৰতিটো উপাদানৰ কাৰণে কি থাকিব লাগিব এটা হ'লেও কি থাকিব লাগিব এক্স মৌলৰ লগত কি থাকিব লাগিব এক্সৰ এটা হ'লেও এটা উপাদান থাকিব লাগিব যাতে কি হ'ব চাৰ্জ দিয়াত এফ অফ এক্স ইকুৱেল টু ৱাই তাৰমানে ইয়াৰ লগত ই কানেকশ্যন থাকে ইয়াৰ লগত ই এনেকুৱাকৈ কানেকশ্যন থাকে তাৰমানে এক্স যদি হয়নে এফ ফলন হয় তেনেহ'লে কি হ'ব এফ অফ এক্স ইকুৱেল টু কি হ'ল এই ৱাইৰ সমান হৈ গ'ল চাবা মই ইয়াতে বুজাই দিছোঁ চাবা ইয়াতে দিলে ভালকৈ বুজি পাবা ছাপ'জ এক্স ৱাই এফ চ' মই লৈছোঁ যে ইয়াতে কেইটামান এলিমেণ্ট আছে এফ এক্স ওৱান এক্স টু এক্স থ্ৰী ইয়াতে আছে ৱাই ওৱান ৱাই টু ৱাই থ্ৰী তো কি হ'ব তাৰমানে এটি কি এতিয়া ফলনৰ লগত অহাৰ লগে লগে এটি কি হ'ল এফ অফ এক্সন নহয় জানো এফ অফ এক্সন মানে ৱাই ওৱান এফ অফ এক্স টু মানে ৱাই টু এইটোও ইয়াৰ উপাদান নহয় ছাপ'জ ইয়াৰ লগত ৰিলেশ্যন তাৰমানে কি এফ অফ এক্স থ্ৰী তাৰমানে ইয়াৰ কি হৈছে প্ৰতিটা ৱাই বিলংছ টু ৱাই ছাপ'জ এইকেইটা ৱাই বুলি ক'লোঁ মই স্মল ৱাই বিলংছ টু কেপিটেল ৱাইৰ কাৰণে এনেকুৱা কিছুমান উপাদান আছে যে এনেকুৱা এটা উপাদান যিকোনো এটা উপাদান লৈছোঁ ছাপ'জ ৱাই বুলি কৰিলোঁ এৰে যিকোনো এটা উপাদানক মই ছাপ'জ ৱাই বুলি ক'লোঁ ৱাইটো ৱাইট থকাৰ কাৰণে কি হৈ আছে এনেকুৱা এটা ইয়াতে এক্স বিলংছ টু ইয়াতে এটা এনেকুৱা এটা উপাদান আছে য'ত কি হৈ আছে এই চা ৱাই ইকুৱেল টু এফ অফ এক্স হৈ আছে সেইকাৰণে কৈছোঁ এইটো চোৱা ফৰ এভৰি ৱাই বিলংছ টু ৱাই কেপিটেল ৱাই দেয়াৰ এক্সিষ্ট এন এলিমেণ্ট এক্স ইন এক্স এনেকুৱা এটা এক্সত উপাদান আছে চোৱা ইয়াতে এটা উপাদান যিকোনো উপাদান থৈছোঁ ইয়াৰে বাবে এনেকুৱা এটা উপাদান আছে য'ত কি হৈ আছে এটি সম্পৰ্ক হৈ আছে ৱাই ইকুৱেল টু এফ অফ এক্স য'ত কি হৈ আছে চাৰ্জ দিয়াত এফ অফ এক্স ইকুৱেল টু ৱাই হৈ আছে বা ৱাই ইকুৱেল টু এফ অফ এক্স হৈ আছে তাৰমানে কি হৈ আছে ছাপ'জ এইটো কি হৈছে এনেকুৱা হ'লে কি হ'ব অনটো হ'ব ছাপ'জ এটা উপাদান আছে আৰু ৱাই ফ'ৰ ইয়াৰ লগত কাৰো লগত ৰিলেশ্যন নাই কাৰোৰ লগত ছাপ'জ ইয়াৰ ৰিলেশ্যন নাই তো কি হৈ আছে এনেকুৱা এটা উপাদান ইয়াতে আছে য'ত কি হৈ আছে এনেকুৱা এটা উপাদান নাই ইয়াতে য'ত ইয়াৰ লগত ৰিলেশ্যন হৈ আছে তাৰমানে এই ইমেজটোৰ কোনো প্ৰি ইমেজ নাই মানে বুজি পাইছেনে নিশ্চয় মই আশা ৰাখিছোঁ তোমালোক বুজি পাইছা ইয়াতে মানে এটা ইমেজ ৰৈ গৈছে যাৰ কোনো প্ৰি ইমেজ নাই ই কাৰোৰ লগত এক্সৰ কাৰো মৌলৰে এই মৌলটো এই এলিমেণ্টটো ৱাইৰ এই এলিমেণ্টটো এক্সৰ কোনো এলিমেণ্টৰ কি নহয় ইমেজ নহয় প্ৰতিবিম্ব নহয় এই এলিমেণ্টটোই ৱাই ফ'ৰ এলিমেণ্টটো ৱাই ফ'ৰ এলিমেণ্টটো এক্সৰ কোনো এলিমেণ্টৰ কি নহয় প্ৰতিবিম্ব নহয় ইমেজ নহয় সেইকাৰণে কি নহ'ব এইটো অনটো ফাংচন নহ'ব যদি এনেকুৱাকৈ এটা ৰৈ যায় তাৰমানে অনটো নহ'ব তো মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা তাৰমানে কি হৈ আছে যদি এনেকুৱাকৈ ৰ'ব নালাগে তাৰমানে কি হ'ব তা আমি কি জানো এইটো কি বুলি কয় ফলন মই সিদিনা পঢ়াইছিলোঁ এতিয়া আদি ক্ষেত্ৰ বুলি কয় ডমেইন বুলি কয় এইটো হয়নে ডমেইন বুলি কয় ফলনত মই পঢ়াইছোঁ তোমালোকক এটি কি বুলি কয় কু ডমেইন বুলি কয় ইয়াৰে যিমানকেইটা এলিমেণ্ট থাকিব কু ডমেইন বুলি ক'ব সহক্ষেত্ৰ বুলি ক'ব কু ডমেইন MAIN কু ডমেইন বাৰু এটিক ডমেইন বুলি ক'ব এটি কু ডমেইন বুলি ক'ব এটি কি হৈ আছে এই ক্ষেত্ৰত কি হৈ আছে আৰু যেকেইটাৰ লগত যেকেইটাৰ মানে কি আছে প্ৰি ইমেজ আছে যেকেইটাৰ প্ৰি ইমেজ আছে ইয়াৰে উপাদান যেকেইটা প্ৰি ইমেজ আছে তাৰমানে ইয়াৰে যেকেইটা উপাদানৰ এক্সৰ উপাদানৰ লগত কালেকশ্যন আছে সেইকেইটা কি বুলি কৈছিলোঁ ৰেঞ্জ বুলি কৈছিলোঁ পৰিসৰ বুলি কৈছিলোঁ পৰিসৰ বুলি কৈছিলোঁ তো এই ক্ষেত্ৰত কি মাৰ্ক কৰিছোঁ আমি তোমালোকে মাৰ্ক কৰা ইয়াতে ৰেঞ্জ ইকুৱেল টু কি হৈ আছে কু ডমেইন হৈ আছে যেতিয়া অনটো হৈ আছে চোৱা যদি ইয়াতে ৱাই ফ'ৰ আৰু এটা উপাদান থাকিল হয় তেতিয়া কি হৈ আছিল এইটো অনটো ফাংচনে নহ'লা হয় তেতিয়া কি হ'লা হয় কু ডমেইন আৰু তাৰমানে সহক্ষেত্ৰ আৰু ৰেঞ্জ একে নহ'লা হয় চোৱা ৰেঞ্জ থাকিলে তোমাৰ কি হ'ব ৱাই ওৱান ৱাই টু আৰু ৱাই থ্ৰী আহিব ৰেঞ্জ যদি ইয়াতে ৱাই ফ'ৰ এটা এলিমেণ্ট কনচিডাৰ কৰোঁ আমি এতিয়া কি হ'ব ৰেঞ্জ ইকুৱেল টু ৱাই ওৱান ৱাই টু আৰু ৱাই ফ'ৰ নিশ্চয় তোমালোকে বুজি পাইছা বাট আৰু কু ডমেইন কি হ'ব
আৰু কোডোমেইন কি হ'ব সৰি যেতিয়া আমি ইয়াতে y4 এটা কনচিডাৰ কৰোঁ কি হ'ব ৰেঞ্জ কি হ'ব y1 y2 আৰু y3 হ'ব হয়নে y1 y2 আৰু y3 এইকেইটাৰ লগতহে কানেকশ্যন আছে সেইকেইটা যেকেইটা লগত কানেকশ্যন ৰেঞ্জৰ ডেফিনেশ্যনে আছিল পৰিহৰৰ ডেফিনেশ্যনে আছিল যেকেইটা লগত কানেকশ্যন থাকে সেইকেইটাহে কি হ'ব ৰেঞ্জ হ'ব পৰিহৰ হ'ব এক্সৰ যেকেইটা উপাদানৰ লগত ইয়াৰ যেকেইটা কানেকশ্যন থাকিব সেইকেইটাই কি হ'ব পৰিহৰ হ'ব ৰেঞ্জ হ'ব গতিকে y1 আৰু y2 আৰু y3 হে মানে কানেকশ্যন আছে সেইকাৰণে এইকেইটা ৰেঞ্জ হ'ব কিন্তু y4 এনে এটা উপাদান ৰৈ গৈছে যাৰ লগত কাৰো কানেকশ্যন নাই সেইকাৰণে কি নহ'ব এতিয়া ৰেঞ্জত নোসোমাব ৰেঞ্জ মানে কি হ'ল y1 y2 আৰু y3 হ'ল বাট কোডোমেইন কি হয় এই ইয়াৰে গোটেইকেইটা এলিমেণ্টে কোডোমেইন হ'ব তাৰমানে কি হ'ব y1 y2 y3 আৰু y4ও আহিব কোডোমেইনত মানে সহক্ষেত্ৰত y4ও আহিব y1 y2 y3 y4 তাৰমানে গোটেইকেইটা আহিব ইয়াৰে তাৰমানে কি হ'ল এই ক্ষেত্ৰত ৰেঞ্জ আৰু কোডোমেইন একে নহ'ল তো একে নহ'ল আৰু কি হৈ আছে আৰু এটা আমি কণ্ডিশ্যন পাই আছোঁ একে হোৱা নাই কাৰণে কি হৈ আছে এইটো নিশ্চয় কি হৈ আছে অনটো ফাংচন হোৱা নাই তাৰমানে এটা কণ্ডিশ্যন হৈ আছে এটি অনটো ফাংচন হোৱা নাই এটি বেলেগ ফাংচন হৈ আছে কিবা কাৰণ এটি কি হৈ আছে এটা এলিমেণ্ট অনটো ফাংচনৰ ডেফিনেশ্যনত কি কৈ আছে ইয়াৰে গোটেইকেইটাৰ লগত কি থাকিব লাগিব কানেকশ্যন থাকিব লাগিব তাৰমানে কি হৈ আছে অনটো ফাংচনৰ ডেফিনেশ্যনে কি কৈ আছিল ৰেঞ্জ ইকুৱেল টু কি হৈ আছিল অনটো ফাংচনৰ ডেফিনেশ্যনত ৰেঞ্জ ইকুৱেল টু কোডোমেইন হৈ আছিল ৰেঞ্জ ইকুৱেল টু কোডোমেইন হৈ আছিল কেতিয়া যেতিয়া ইয়াক আমি নধৰোঁ y4টো যেতিয়া নধৰোঁ তেতিয়া কোনে আহিব ইয়াতে y1 y2 আৰু y3 আহিব এই y কি আহিব যদি y নাথাকে ৰেঞ্জ ইকুৱেল টু কি হ'ব y1 y2 আৰু y3 আহিব ৰেঞ্জ আৰু কোডোমেইনো কি হ'ব ইয়াৰে গোটেইকেইটা যিহেতু কোডোমেইন y1 y2 আৰু y3 এই ক্ষেত্ৰত কি হৈ আছে ৰেঞ্জ ইকুৱেল টু কোডোমেইন হৈ আছে গতিকে আমি কি গম পালোঁ ইন কেছ অফ অনটো ফাংচনৰ ক্ষেত্ৰত কি হৈ আছে ৰেঞ্জ ইকুৱেল টু কোডোমেইন হৈ আছিল আৰু কোডোমেইন হৈ আছে কিন্তু এনে ফাংচনত কি নহয় কিছুমান ফাংচনত অনটো নহ'লে কি নহ'ব এটি ৰেঞ্জ ইকুৱেল টু কোডোমেইন নহ'ব কাৰণ মই অলপ আগতে বুজাই দিছোঁ এটা y4 এটা উপাদান লৈছোঁ য'ত কি হৈ আছে ৰেঞ্জটো তিনিটা এলিমেণ্ট থাকে ইয়াতে y1 y2 আৰু y3 আৰু কোডোমেইনত কি থাকে ইয়াৰে গোটেইকেইটা হ'লে কি হ'ব y1 y2 y3 আৰু y4ও আহিব তো তেতিয়া কি নহয় তেতিয়া কি হ'ব এইটো ৰেঞ্জ ইকুৱেল টু কোডোমেইন নহয় হয়নে আৰু অনটো ফাংচনৰ কাৰণে কি পালোঁ যেতিয়া এটি নাথাকে তেতিয়া প্ৰত্যেকৰ লগত থাকিব ডেফিনেশ্যনে কৈ আছে প্ৰত্যেকৰে ইয়াৰে আটাইকেইটাৰে প্ৰি ইমেজ থাকিব লাগিব আটাইকেইটাৰে প্ৰি ইমেজ থাকিলে কি হৈ যায় ৰেঞ্জ ইকুৱেল টু কোডোমেইন গতিকে ডেফিনেশ্যনত তুমি এনেও ক'ব পাৰা ডেট ইজ যেতিয়া কি হয় ৰেঞ্জ ইকুৱেল টু RENGE ৰেঞ্জ ইকুৱেল টু কি হয় কোডোমেইন হয় কোডোমেইন তাৰমানে যেতিয়া পৰিহৰটো কাৰ সমান হয় সহক্ষেত্ৰৰ সমান হয় তেতিয়াও কি বুলি কয় একদম শ্বৰ্টকাট ডেফিনেশ্যন পৰিহৰ ইকুৱেল টু যদি সহক্ষেত্ৰ হয় তোমালোকে ফটকৈ বুজি পাবা পৰিহৰ ইকুৱেল টু সহক্ষেত্ৰ মানে কি হৈ আছে এইটো নিশ্চয় এটি কি হৈ আছে অনটো ফাংচন হৈ আছে আচ্ছাদক ফলন হৈ আছে বহুত ইণ্টাৰেষ্টিং হয় মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা ফোন কৰি সুধিবা মই আকৌ বুজাই দিম তোমালোকক তো সেই কথাটোও কৈছোঁ মই ডেট ইজ ৰেঞ্জ ইকুৱেল টু কোডোমেইন ইয়াতে লিখি দিছোঁ চোৱা ডেট ইজ ৰেঞ্জ ইকুৱেল টু কোডোমেইন বুলি তো আদাৰৱাইজ এফ ইজ কল ইনটু ফাংচন যদি কি হয় অনটো নহয় তেনেহ'লে কি ক'ব তাক অনটো ইনটু ফাংচন বুলি ক'ব যদি অনটো ফাংচন নহয় তাক কি বুলি ক'ব ইনটু ফাংচন বুলি ক'ব মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা তো অসমীয়াত লিখি দিছোঁ এফ ফ্ৰম এক্স টু ৱাই ফলনক এটা কি বোলে আচ্ছাদক ফলন বুলি কোৱা হয় যদিহে ৱাইৰ প্ৰতিটো মৌল এফৰ অধীনত এক্সৰ কোনোবা মৌলৰ প্ৰতিবিম্ব হয় নে নহয় কোনোবাটো মৌলই কোনোবাটো ৱাইৰ প্ৰতিটো মৌলই কি হ'ব এক্সৰ কোনোবা মৌলৰ প্ৰতিবিম্ব হ'ব তাৰমানে বুজাই দিছোঁ এতিয়া অলপ আগতে অৰ্থাৎ প্ৰতিটো ৱাই বিলংছ টু ইমানৰ বাবে কি হৈ আছে এক্স বিলংছ টু ইমান পোৱা যায় আছে প্ৰতিটোৰ বাবে পোৱা আছে এনেকুৱা এটা উপাদান পোৱা যায় আছে এক্সত যাতে কি হৈ আছে ৱাই গ'ল এফ হৈ গৈছে তাৰ লগত কানেকশ্যন আছে তাৰমানে ৱাইৰ প্ৰতিটা মূল্য তাৰ লগত প্ৰতিটাৰে কাৰণে এটা প্ৰি ইমেজ আছে মানে কানেকশ্যন হৈ আছে মানে কোনোবাৰ লগত ৰিলেশ্যন হৈ আছে ৱাইৰ গোটেইকেইটা মূল্য কোনোবাৰ লগত ৰিলেশ্যন হৈ আছে তাৰমানে কি কৈছিলোঁ পৰিহৰ ইকুৱেল টু সহক্ষেত্ৰ ইয়াৰ অন্যথা এফ ফলনক কি বুলি কয় অন্তঃবিষ্ট ফলন ইনটু ফাংচন বুলি যে কৈছিলোঁ যদি কি নহয় আচ্ছাদক নহ'লে কি বোলো অন্তঃবিষ্ট ফলন বুলি ক'ব মনত ৰাখিবা তাৰপিছত আমি চাওঁ কেইটামান